নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অভি আপোনালোকক জিকে ভাণ্ডাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দিহিং পাটকাইৰ বিষয়ে। আহক তেন্তে আমাৰ আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। দিহিং পাটকাই অভয়াৰণ্য অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত এখন বৰ্ষাৰণ্য। এই অভয়াৰণ্যৰ বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে ইয়াক পূৰ্বৰ এমেজন বুলিও আখ্যা দিয়া হয়। এই অঞ্চলটোৰ চহকী জৈৱ বৈচিত্ৰ্যৰ উপৰিও ঐতিহাসিকভাৱে তাৎপৰ্যপূৰ্ণ স্থান যেনে দ্বিতীয় বিশ্বযুদ্ধৰ সমাধিস্থলসমূহ, ষ্টীল ৱেল পথ আৰু এছিয়াৰ আটাইতকৈ পুৰণি তৈল শোধনাগাৰ আদিৰ অৱস্থিতিও গুৰুত্বপূৰ্ণ। ইয়াৰ ক্ষেত্ৰফল হৈছে 119.9 বৰ্গ কিলোমিটাৰ। 2004 চনৰ 13 জানুৱাৰী তাৰিখে দিহিং পাটকাইক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়। এই অভয়াৰণ্য দিহিং পাটকাই ষষ্ঠী প্ৰকল্পৰ এটা অংশ। দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য তিনিটা অংশৰে গঠিত হৈছে: জয়পুৰ, দিহিং নৈ আৰু দিৰক বৰ্ষাৰণ্য। এই বৰ্ষাৰণ্যখন অসমৰ তিনিখন জিলা অৰ্থাৎ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰৰ প্ৰায় 575 বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে। এই বনাঞ্চলৰ এটা অংশ অসম চৰকাৰে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰে, বাকী অংশ ডিব্ৰু-দেওমালী ষষ্ঠী প্ৰকল্পৰ অন্তৰ্ভুক্ত। এই বনাঞ্চল প্ৰকৃততে অৰুণাচল প্ৰদেশৰ তিৰাপ আৰু চাংলাং জিলা পৰ্যন্ত বিয়পি আছে। সমগ্ৰ বনাঞ্চল মিলি ই ভাৰতৰ সৰ্ববৃহৎ ক্ৰান্তীয় বৰ্ষাৰণ্য বুলি পৰিগণিত হৈছে। এই অভয়াৰণ্যৰ বতৰ প্ৰায় ক্ৰান্তীয় সেমেকা। গড় বৰষুণৰ পৰিমাণ 4000 মিলিমিটাৰতকৈ বেছি হয়। বছৰৰ 12 মাহৰ ভিতৰত 9 মাহেই ইয়াত বৰষুণ হয়। গ্ৰীষ্মকালত ইয়াত গৰম আৰু আৰ্দ্ৰ হয় আৰু শীতকালত প্ৰায় ঠাণ্ডা পৰে। ইয়াত মূলত চিৰসেউজীয়া বনাঞ্চল, নৈ, উপনৈ, জলাহভূমি আদি দেখা যায়। উল্লেখযোগ্য উদ্ভিদ প্ৰজাতিবোৰ হৈছে হোলেং, মেকাই, ধুনা, উৰিয়াম, নাহৰ, হাম কঁঠাল, দেৰ, শলখ, ঔটেঙা, ডিমৰু ইত্যাদি। তদুপৰি ইয়াত নানা প্ৰকাৰৰ ঢেকীয়াজাতীয় উদ্ভিদ, অৰ্কিড, লতাজাতীয় উদ্ভিদ আদি দেখা পোৱা যায়। অৰ্কিডৰ বৈচিত্ৰ্যৰ বাবে দিহিং পাটকাই বনাঞ্চল অতি প্ৰখ্যাত। বৰ্তমানলৈকে 45 গোটৰ প্ৰায় 101 বিধ অৰ্কিডৰ প্ৰজাতি দেখিবলৈ পোৱা যায়। ইয়াৰে 79 বিধ এপিফেটিক, 21 বিধ স্থলজ আৰু এবিধ চেপৰফাইট। তদুপৰি এই অৰ্কিডসমূহৰ 8 বিধ সংকটাপন্ন, 15 বিধ বিপদসংকুল আৰু 5 বিধৰ সংকটাসন্ন, 28 বিধ ভংগুৰ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। দিহিং পাটকাই প্ৰাণীকুলৰ বৈচিত্ৰ্যও অন্য এক লক্ষণীয় দিশ। ইয়াত বৰ্তমানলৈকে 42 বিধ স্তন্যপায়ী প্ৰাণী, 40 বিধ সৰহীপ আৰু 30 বিধ পখিলাৰ প্ৰজাতি পোৱা গৈছে। ইয়াত সচৰাচৰ দেখিবলৈ পোৱা স্তন্যপায়ী প্ৰাণীবোৰ হ'ল হলৌ বান্দৰ, লাজুকী বান্দৰ, গাহৰি নেজীয়া বান্দৰ, সেন্দুৰী বান্দৰ, টুপীমূৰীয়া বান্দৰ, হাতী, ঢেকীয়াপতীয়া বাঘ, নাহৰ ফুটুকী বাঘ, বনৰীয়া মহ, পেংগলিন, ভালুক, কেৰ্কেটুৱা, গোধা ফুটুকী বাঘ, সৰহপহু, শগুৰী পহু, সোণালী মেকুৰী আদি। দিহিং পাটকাই বৰ্ষাৰণ্যত 293 বিধ চৰাই প্ৰজাতি সম্পৰ্কে তথ্য পোৱা গৈছে। এই চৰাইসমূহ 51 বিধ পৰিয়ালৰ 174 গোটৰ অন্তৰ্ভুক্ত। ইয়াত দেখা পোৱা চৰাইসমূহ 63.7% স্থানীয় চৰাই, 23.1% শীতকালৰ পৰিভ্ৰমণকাৰী, 2.5% গ্ৰীষ্মকালৰ পৰিভ্ৰমণকাৰী। ইয়াৰে 13 বিধ চৰাই প্ৰজাতি সংকটাপন্ন। বৰ্তমান দিহিং পাটকাই অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখন এতিয়া বিপদগামী। দিহিং পাটকাইত কয়লা খননে বৰ্ষাৰণ্যখনত থকা অসমৰ জাতীয় পক্ষী দেওহাঁহ, কপৌফুল জাতীয় বৃক্ষ, হোলেং গছ আৰু ৰয়েল বেংগল টাইগাৰৰ লগতে বিভিন্ন প্ৰজাতিৰ দুষ্প্ৰাপ্য জীৱৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। সেয়ে সময় থাকোঁতেই দিহিং পাটকাইক কয়লা মাফিয়াৰ হাতৰ পৰা আমি ৰক্ষা কৰা উচিত। আহক আমি দিহিং পাটকাই কয়লা খনন কাৰ্যৰ বিৰুদ্ধে। ভিডিঅ'টি কেনে লাগিলে জনাবচোন, আৰু যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায়। জয় আই অসম।